দ্বাদশ অধ্যায় ভক্তিযোগ পদ পুনৰূপী অৰ্জুনে কৰিলা প্ৰণিপাত পদক্ষিণ কৰি জুৰিলত জোৰবাত কৃষ্ণক সম্বোধি জ্ঞান বিনা নিস্তেজানা কাৰো গতি নাই এতে কহা একাদশ অধ্যায় অন্তত ভক্তিকে পৰম তত্ত্ব বুঝ মোৰ মত জ্ঞান যদি দায় আছে মুত কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় গমো চিন্তন জ্ঞান পথ দেহাভিমানীর জ্ঞান দেহ ভি মাননা
যদি কতুলোক শ্ৰদ্ধু পালো সংসাৰ ৰতি নিলোক অৱতাৰ ধৰি ভাৰ হৰো পৃথিৱীৰ নিৰাকাৰ কৰি মোক নজানে বিস্তৰ হে ৰাম যিটো জনে মোক জয় সৰ্বাত্মক অদ্বৈত নিৰ্গুণ জগত ব্যাপক সগুণী নিৰ্গুণময়ী দুয়ো ৰূপ ধৰো যদি গুণলীলা কৰোঁ এই সংসাৰত প্ৰাণী যতে কয় আশ্ৰয় জীৱ-ৰূপ অংশ ধৰি সংসাৰ ভ্ৰময় হে ৰাম বিদ্যা বৰে জীৱ গুণৰ সংগত মোক নজানে জানা এই তত্ত্ব হে যাৰ পুঞ্জ পুণ্যচয় আশ্ৰয় পূৰ্বৰ হেগি জ্ঞানে গতি ভজি পাৱে ঈশ্বৰৰ হে ৰামে হি কৰ্মে গতি পালে ওহিলো তোমাক সহস্ৰময় ভক্ত গতি কোন চিত্তয়াত নিস্তে জানা ভকিয়ে কি ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্য যত প্ৰাণী আছে নিৰন্তৰ হে ৰাম সহস্ৰময় ধাত যদি একে গতি পাই প্ৰভু কতো মুক্ত হৈ লেখা জোখা নাই অয় ৰামে চিত্ৰপুৰী মনমত নিবেদিলা যাৰ শীঘ্ৰে পাৱৈ মোক দি লম্বনা তাৰ অভ্যাস উপকাৰে মুঠ থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ দুয়ো কহিলো লক্ষণ হে ৰাম যদি তাতো তুমি হেন বোলাব বল ইতিয়ৰ